মৰ্নিং স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'লে। তো আজি ৰাতিপুৱা আমি চাহৰ লগত খাবলৈ এয়া পিঠা বনাবলৈ লৈছো। এইখিনি চাউল কিছু সময় তিয়াই থৈছিলো, এইখিনি এতিয়া মিক্সি জাৰত মিক্স কৰি লম। এয়া এতিয়া এইখিনি গুড়ি কৰা হৈ গ'ল। ভাবিলোঁ আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পায় প্লিজ কমেণ্ট কৰিব। যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অল কৰি থ'ব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া ৰাতিপুৱা 9টা বাজিছে, তো ভাত বনাই আছোঁ। এয়া অমিতা, আলু, কাচকল আৰু এয়া ৰুটি বনালোঁ। ৰুটি খাবি? এইটো হৈছে আলু ভাজি, দালি। এতিয়া আমি কৃষ্ণাই বজাৰলৈ যাব ওলাইছোঁ। তুমি নিজকে নিজে চুমু খাই আছা নেকি? লিপষ্টিক দিছা যে। কেইটামান বস্তু ল'ব লগা আছে, সেয়ে আজি আমি কৃষ্ণাই যাব ওলাইছোঁ খাদাজানি ৰাস্তাৰে, খাদাজানি হৈ আছামপাৰা। ৰাস্তা ভাল হৈছে নহয়, গাড়ীয়ে গাড়ী। আগতে ভাল লাগিছিল ইফালেদি লৈ, আজিকালি গাড়ী ইমান গাড়ী গাড়ী কি হয় এতিয়া? অঁ, দুৰ্গা পূজা হয়। ও বাবা, আমি এতিয়া মাজাখালী বজাৰ এৰিলোঁ। আমি ধুবুৰীত গেলে উঠিম নহয়। দেখাই নাপালি আমাৰতো তোমাই অলপ অলপ দেখা হৈছে না। হাই ফ্রেন্ডস, আমি কৃষ্ণ কি এটা শিয়াল কৃষ্ণাইৰ পৰা দুধনৈ গ'লোঁ। দুধনৈতহে মানে পালোঁ বস্তুটো, জোখৰ বস্তুটো। এয়া মেট্ৰেছ, সেই ডাইনিং দেখুৱাই এইখন লৈ আহিলোঁ। এয়া চেয়াৰখন 4 চিটাৰৰ হয় আৰু এইটো হৈছে ফল্ডিং বিচনা। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাগৰ লাগিছে। বাই।